Hey guys, welcome to my channel and this is a new vlog. আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই আপোনালোকৰ ভিতৰত ভালে আছো। সো গাইস আপোনালোক সকলোৱে জানে যে আমি ৰাখত দিছো এখন ফাষ্ট ফুডৰ দোকান। সো এটা দোকানতে আছো বৰ্তমান আৰু আপোনালোকৰ মানে ভিডিঅ'টো ডেইলি দিম বুলি ভাবিছিলোঁ, কিন্তু আপোনালোকে তো জানে যে দোকানখন ডেইলি কিমানখিনি ব্যস্ততা হয়। যদিও পাৰ্টনাৰশ্বিপত দিয়া হৈছে তথাপিও বহুতখিনি ব্যস্ততা হয়। তো এইকেইদিন সিমান এটা টাইম মিলাব পৰা নাছিলোঁ আৰু কাষ্টমাৰৰ ভিৰ আছিল। চ' সেইকাৰণে তো আজি যিমানখিনি বাৰু আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম গোটেইখিনি দেখাম। তো চাই থাকক ভিডিঅ'টো একদম ফাৰ্ষ্টৰ পৰা শেষক লৈকে। চলো आज का वीडियो स्टार्ट करते हैं। তো গাইজ এইখিনি হৈ গ'ল আমাৰ বজাৰ। তো এতিয়া আমি যাম পূৰা খৰাক লাগি চাওক গাইজ। আৰু গাইজ চাওক ইফালে আমাৰ মানে নতুনকৈ লাইটো দিয়া হৈ গ'ল। এইটো চাইড চাওক এইখিনি চাওক মানে গাইজ যেতিয়া মানে সেই কৰা হ'ব আপোনাৰ লাগা হ'ব না, তেতিয়া আল্টিমেট লাগা হ'ব। আপোনাক দেখাই আছোঁ পূৰা মানে কানেকশ্যন দিয়াৰ পিছত আপোনাক দেখাই আছোঁ কেনেকৈ কি হয়। আৰু ইফালে মানে পিঁয়াজ চিয়াজ কাটা হৈ গৈছে, ৰেডি হৈ গৈছে চব, এতিয়া মানে বানলি আৰু চ' সেয়ে আৰু বাকী আহক গাইছ আমাৰ তাতে আহক। তো গাইছ একবাৰ বাহিৰৰ লুকটো চাওক আৰু এখন চাওক ৰামধেনু হোটেল এণ্ড ৰেষ্টুৰেণ্ট, আৰু চাওক লাইট চাইট পূৰা জ্বলে। আৰু তো গাইছ ৰাসৰ মাজতে এনেকৈ মানে দোকানত কাষ্টমাৰো আছিল, তো আহিলোঁ অলপমান। আৰু অংকুৰ দা কিবা এটা কৈ দা। কিবা এটা মানে সেই কাষ্টমাৰ বহুত ভাই, আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকক মাতছোঁ, আপোনালোকে আহিছে কাৰণে এতিয়া টিং লৈ আছোঁ, বলক ভাই আহিব গাইছ। তো গাইছ আমাৰ হোটেলত চাওক মানুহ হৈ আছে বাৰু অলপ চলপকৈ। তো দিয়ক আৰু ভিডিঅ'টো এণ্ডিং কৰোঁ দিয়ক। অ' ভাই কি খাই আছ? হৈছে না?